দিয়া আছে কি এবিসি এটা সমদ্বিবাহু ত্রিভুজ যার সি কোণ সমকোণ আমি প্রথমতে এটা ত্রিভুজ বনাইলো কি ত্রিভুজ বনাব লাগিব সমকোণী ত্রিভুজ বনাব লাগিব এই ত্রিভুজৰ সি যত থাকিব তাত মাস্ট বি তুমি 90 ডিগ্ৰী দিব লাগিব মানে সি সমকোণ দিব লাগিব বাকি এ তুমি ইয়াতো দিব পাৰা ইয়াতো দিব পাৰা হল এ আৰু বি কোনো মানে তোমার নির্দিষ্ট জায়গা নাই তুমি যদি কো মই ইয়াত এ দিম ইয়াত বি দিম নো প্রবলেম ইয়াতো দিব পারা ইয়াত বি হ'ব তেতিয়া হলে কিন্তু সি ইয়াত মাস বি দিব লাগিব হল আৰু আমাক দিয়া আছে যে ই সমদ্বিবাহু গতিকে এসি আৰু বিসি একে সমান হ'ব কৰ্ণ তো ইয়াতৰ সমান হ'বই নোৱাৰে কৰ্ণ হতে ডাঙৰে থাকিব দ্যাট মিন্স বাই এসি আৰু বিসি একে সমান হ'ব অ্যাকর্ডিং টু কোৱেশ্চন আমাক দিয়া আছে লিখিব given কি দিয়া আছে এবিসি এটা সমদ্বিবাহু ত্রিভুজ যার সি কোণ সমকোণ অর্থাৎ আমি ইয়াৰ পৰা কি লিখিব পাৰো AC BC সমদ্বিবাহু মানে কি দুটা বাহু সমান হয় না প্রমাণ কৰিব লাগে AB square twice of AC square এটা আমাক প্রমাণ কৰিব লাগে ধৰিলো ABC এটা ত্রিভুজ যত C এটা সমকোণ আৰু এই ত্রিভুজটো কি ত্রিভুজ সমদ্বিবাহু ত্রিভুজ গতিকে দুটা বাহু মাস বি সমান হ'ব কৰ্ণৰ লগত সমান হ'ব নোৱাৰে আমি ধৰিলো AC আৰু BC AC আৰু BC সমান আমাক প্ৰমাণ কৰিব লাগে যে AB মানে কৰ্ণ স্কয়াৰ কৰিলে ইয়াৰ টুৱাইস AC স্কয়াৰৰ সমান হ'ব আমি প্ৰমাণ কৰো প্রমাণ এটো প্রমাণ একদম সহজ দে আমি যদি ত্রিভুজ ABC লৈ উপপাদ্য 6.8 খটাই দিও বা পাইথাগোরাসৰ সূত্র যদি খটাই দিও आंसर হৈ যাব ত্রিভুজ ABC ৰ পৰা সিম্পল ভাবে আমি প্রমাণ কৰিম ত্রিভুজ ABC ৰ পৰা আমি কি জানো AB স্কয়ার বা পাইথাগোরাসৰ সূত্ৰৰ পৰা ক'ব পাৰো AB স্কয়ার is equal to কিমান হ'ব বাকি দুটা বাহু কি AC আৰু BC AC স্কয়ার প্লাস BC স্কয়ার এতিয়া চোৱা আমাক লাগে কি AC টুৱাইস অফ AC লাগে BC ঠাইতে তো আমি AC বহাই দিব পাৰো AC আৰু BC যেহেতু সমান সমান হল এটো কি হ'ব AB স্কয়ার AC স্কয়ার BC ঠাইত কি বহাম AC কিয় AC আৰু BC একে সমান ইয়াৰ পৰা আমি কি পাম AB square is equal to twice of AC square মিলিছে না নাই মিলিছে হৈছে ABC এটা সমদ্বিবাহু ত্রিভুজ যত AC is equal to BC আৰু AB square is equal to twice of AC square প্ৰমাণ কৰিব লাগে এবাৰ ABC সমকোণী ত্রিভুজ আগৰটো সমকোণী কৈ দিছিল এতিয়া এটো দেখাব লাগে যে ই সমকোণী ত্রিভুজ হয় কন্ডিশন দিয়া আছে যে ইয়াৰ দুটা বাহু সমান কি AC equal to BC এটো যদি আমি A দিও এটো যদি C দিও এটো যদি B দিও AC equal to BC হ'ব এতিয়া হ'ব না নাই মানে C মাজত ৰাখিব লাগিব C দুটাতে আছে যে A ৰ লগতো C আছে B ৰ লগতো C আছে এই দুটা সমান according to question আৰু তোমাক দিয়া আছে কি দিয়া আছে given আমি দিয়া থকা এটা লিখি লও এই question number 5 দে is ABC এটা সমদ্বিবাহু ত্রিভুজ
যাৰ AC is equal to BC তোমাক কোৱেশ্চন মতে দিয়া আছে সমান সমান আৰু কি দিয়া আছে তোমাক AB square is equal to twice of AC square তোমাক এই দুটা দিয়া আছে লগতে তোমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰিব লাগে যে ABC এটা সমকোণী ত্রিভুজ প্রমাণত চোৱা এটা আৰু লিখিছো দেই প্ৰমাণত কি আছে প্ৰমাণত তোমাক এইটোৰ পৰা আমি সহায় ল'ব পাৰো AB square is equal to twice of AC square যেহেতু এটো আমাক দিয়া আছে given আমি লিখি লও ইয়াত দিয়া আছে আমাক কোৱেশ্চনত ইয়াত যদি আমি ভাগ কৰি লিখো AB square twice of AC square মানে কি লিখিব পাৰো AC square plus AC square হ'ব না ইয়াত চোৱা AB square যেনেকৈ আছে তেনেকৈ ৰাখি দিলো AC ঠাইত আমি কি লিখিব পাৰো BC যেহেতু এটো কোৱেশ্চনত দিয়া আছে আৰু চোৱা এটো AB স্কয়াৰ এটো কৰ্ণ BC স্কয়াৰ এটো আৰু AC স্কয়াৰ এটো এই কৰ্ণৰ সমান কেতিয়া এই দুটা যোগ কৰিলে সমান হ'ব যেতিয়া পাইথাগোৰাছৰ সূত্ৰ মানিব মানে সমকোণী ত্ৰিভুজ হ'ব দ্যাট মিন্স বাই এটো হৈছে মানে এই সমকোণী ত্ৰিভুজ হল এটো কি কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু বাকি দুটা বাহু বা অতিভুজ স্কয়াৰ বাকি দুটা বাহু বৰ্গৰ যোগফলৰ সমান মিলিছে না নাই ইয়াৰ পৰা আমি কি ক'ব পাৰো ABC এটা সমকোণী ত্ৰিভুজ বুজি পাইছো এতেকে ABC এটা সমকোণী ত্ৰিভুজ কিয় ইয়াৰ চোৱা কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সূত্ৰত মিলিছে আৰু আগতো আমি 1 নম্বৰ গণিত যেতিয়া কৰিছিলো